হেল্ল' ফ্ৰেণ্ডছ, আজি মই ফ্ৰেণ্ডৰ ঘৰলৈ গৈ আছোঁ। ফ্ৰেণ্ডৰ ঘৰত গৈ এসাঁজ কলপাতৰ জুতি ল'ম। আপোনালোকক তাকে অকণমান দেখাম, আহকচোন চাওঁ। এয়া মোৰ হৈছে ফ্ৰেণ্ড, তাইৰ ওচৰত গ'লোঁ আৰু তাইনে আমাক কেনেধৰণে বনাই খুৱাব। কলপাততে খাম, যিহেতু কলপাতটোতো আজিকালিতো কলপাতটো ব্যৱহাৰ নহয়েই, সেইকাৰণে আমি ভাবিছোঁ কলপাততে খাওঁ। এয়া হৈছে ব্ৰেকফাষ্ট, তাই বনাইছে। কি সুন্দৰ লাগিছে খাই, আৰু কলপাততো সোৱাদটো বেলেগেই লাগিছে, কাৰণ আজিকালি বিয়া হওক যি হওক সকলোতেতো কলপাত ব্যৱহাৰ নহয়েই, সেইকাৰণে আমি ভাবিছোঁ কলপাতৰ সোৱাদটো লওঁ। সেয়া মোৰ ফ্ৰেণ্ডজনী পুৰি চব্জিৰ লগত ইমান সুন্দৰকৈ তাই বনাইছে। সেয়া তাই ধুনীয়াকৈ বনাই খোৱালে আমাক। সেয়া বনাই আছে, তাই আৰম্ভ কৰি আছে আৰু আমি গৰম গৰম খাই আছোঁ। সেয়া চাওকচোন। আৰু তাই আনিছে আমালৈ চকলেট দেখিতো ৰ'বই নোৱাৰিলোঁ, তো তাতে গৈ চকলেটটো লৈ দিলোঁ আৰু ফুলি এটা মুখত ভৰাই দিলোঁ। এয়া হৈছে কাষ্টৰ, আৰু গোটেইখিনি কি ধুনীয়াকৈ এসাঁজ সুন্দৰকৈ খালোঁ। কলপাতৰ জুতিটো ইমানেই মজা লাগিছে, বা কি ভাল লাগিলে খাই, একদম বহুত তৃপ্তি লাগিছে, বহুতে ভাল লাগিছে। সেইখিনি আপোনালোকৰ মাজত অকণমান শ্বেয়াৰ কৰিলোঁ। যদি কিবা বল বন দিছে ক্ষমা কৰিব। আজিলৈ আহিলোঁ, বাই বাই।